हेलो स्टूडेंट तो आज আমি আলোচনা কৰিম আসামিছৰ 100 ৰ ভিতৰত 100 কেনেকৈ আনিব পাৰিবা ভিডিওটো তোমালোকে সম্পূৰ্ণ চাবা কেনেকৈ হ'ব যদি মই তোমালোকক কওঁ যে আসামিছত তুমি 100 ৰ ভিতৰত 100 আনিব পাৰিবাই আসামিছত 100 বা 90 প্লাস আনিব পাৰিলে তুমি তোমাৰ পাৰ্চেন্টেজ বহুত গুণে বঢ়াব পাৰিবা নিজৰ মাৰ্কশিটত আৰু যদি তোমাৰ পাৰ্চেন্টেজ ভাল হয় তেনেহলে এখন ভাল কলেজত সিট পাবা ভাল এখন কলেজত সিট পোৱাৰ আৰু ভাল এখন কলেজত পঢ়াৰ সবৰে মন থাকে আৰু ভাল স্কলাৰশ্বিপ আদিও লাভ কৰিব পাৰিবা আৰু সাৰ্টিফিকেটখনো সহায় কৰিব যদিহে তুমি ভাল এটা পাৰ্চেন্টেজ লৈ পাছ কৰিব পাৰা যদিহে তুমি আসামিছখন ভালকৈ পঢ়ি ভাল এটা নম্বৰ লাভ কৰিব পাৰা তেনেহলে তোমালোকৰ পাৰ্চেন্টেজ বঢ়োৱাটো বহুতখিনি হেল্প কৰিব আসামিছত মাৰ্কছ উঠোৱাটো ইজি যদিও বহুত ষ্টুডেণ্টে এইটো কিন্তু ইম্পসিবল বুলিহে ভাবে কিন্তু এতিয়া আৰু চিন্তা নকৰিবা কাৰণ আজি এই ভিডিওটোত আসামিছত কেনেকৈ মাৰ্কছ উঠাব পাৰে তাকে আলোচনা কৰিম তো যিসকল ষ্টুডেণ্টে চেনেলটো এতিয়ালৈ চাইছা কিন্তু সাবস্ক্ৰাইব কৰা নাই কৰি ল'বা কাৰণ আমি এনেকুৱাকৈ যিমান পাৰো আমাৰ সাবস্ক্ৰাইবাৰবোৰক আগলৈ সহায় কৰি যাম তো এতিয়া আহিছো আমি আমাৰ স্টেপ নম্বৰ 1 লৈ হেতু হৈছে যে আন্ডাৰস্ট্যান্ড ইয়োৰ সিলেবাস তো হয় আমি আমাৰ সিলেবাসটো ভালকৈ জানিব লাগিব তো ধৰিলে তুমি এখন নতুন ঠাইলৈ গৈছা কিন্তু তোমাৰ ওচৰত মেপ এখনেই নাই গৈ পাবা জানো নোৱাৰা তো সেই কাৰণে আমি আমাৰ সিলেবাসখন ভালকৈ জানি ল'ব লাগিব তো এতিয়া বহুতে কবা ইয়াত নতুন কি আছে আমিতো সিলেবাস জানোৱে তো এতিয়া আমি সিলেবাসখন বহুত ডিটেইলছত আলোচনা কৰিম চাই লোৱা তো তোমালোকে জানা আসামিছৰ পেপাৰখন তিনটা ভাগত আহিব গ্ৰুপ এ গ্ৰুপ বি গ্ৰুপ সি তো এআৰএছৰ গ্ৰুপ এ টো কম্পালসৰি হয় আৰু গ্ৰুপ বি আৰু গ্ৰুপ সি হৈছে অপচনেল তোমালোকৰ যোনটো মন যায় কৰিব পাৰা তো ম্যাক্সিমাম ষ্টুডেণ্টে গ্ৰুপ এ আৰু গ্ৰুপ বি কৰে তো আমি এতিয়া গ্ৰুপ সি টো ডিসকাস নকৰো তো এতিয়া তোমালোকে কিতাপতে চোৱা তোমালোকে কিতাপতে গ্ৰুপ এ আৰু গ্ৰুপ বি পাবা ইয়াৰে গ্ৰুপ এ থাকে 75 মাৰ্কস আৰু গ্ৰুপ বি থাকে 25 মাৰ্কস তো গ্ৰুপ এ গদ্যাংক আৰু পদ্যাংক আৰু তাৰ উপৰিও গ্ৰামাৰ আৰু বৈচিত্ৰ্যময় অসম গোটেইখিনি মিলি পেলাই তোমালোকৰ 75 মাৰ্কস থাকিব তাৰে গদ্যাংকত 25 মাৰ্কস আৰু পদ্যাংকত 18 মাৰ্কস থাকিব গ্ৰামাৰৰ 22 আৰু বৈচিত্ৰ্যময় অসমত 10 মাৰ্কস থাকিব তো গোটেইখিনি মিলি পেলাই 70 মাৰ্কস তো ইয়াৰে গোটেইখিনি মিলি 75 মাৰ্কস থাকিব তো এতিয়া আমি চাওঁ কিমান মাৰ্কসৰ কুৱেশ্যন আহিব পাৰে তো তাৰে গদ্যাংক আৰু পদ্যাংকৰ পৰা 1 মাৰ্কস আৰু 2 মাৰ্কস আৰু 4 মাৰ্কসৰ কুৱেশ্যন আহিব তো তোমালোকে ভালকৈ চাই থবা আৰু লগতে মূল ভাবো আহিব তোমালোকে ভালকৈ চাই ল'বা 4 মাৰ্কসৰ আহিব আৰু তোমালোকৰ ৰচনাও আহিব 8 মাৰ্কসৰ তো তোমালোকে ৰচনা কেইখনমান ভালকৈ মুখস্থ কৰি থৈ দিবা জানো 8 মাৰ্কস এটা তোমালোকে খেদাব নালাগে ভালকৈ 8 মাৰ্কসটো লিখি থৈ আহিবা তো এতিয়া হো আমাৰ গ্ৰুপ বি লৈ তো গ্ৰুপ বিত এই চেপ্টাৰ কেইটা উপৰিও গ্ৰামাৰো আহিব সো আমি সিলেবাস বুজিলো এতিয়া আমি প্ৰিপাৰেচন কেনেকৈ কৰিম সো তুমি ডেইলি ট্ৰাই কৰিবা যে আসামিছখনক 1 ঘণ্টা বা 1.5 ঘণ্টাকৈ দিবলৈ যাতে ভালকৈ পঢ়িব পাৰা তো তোমালোকে যদি আসামিজ সাবজেক্টখনত উইক হৈ আছা তেনেহলে ডেইলি 30 মিনিট কিতাপখন পঢ়িবা আৰু ৰিডিং দিবা আৰু পঢ়ুতে তোমালোকে যিখিনি ইম্পৰ্টেন্ট পইণ্ট পোৱা তেতিয়া সেইখিনি তোমালোকে আন্ডাৰলাইন কৰি ল'বা যাতে মুখস্থ হ'বলৈ সহজ হয় আৰু তোমালোকে বাকিখিনি টাইম কুৱেশ্যন সলভ কৰিবা আৰু পিওয়াইকিউছো কৰিবা আৰু তেতিয়া গ্ৰামাৰ তোমালোকে কমন পাবা পৰীক্ষাত যদি তোমালোকে আসামিছখন এই ধৰণে পঢ়া তেনেহলে তোমালোকে এক্সামত 100 ৰ ভিতৰত 100 লিখি থৈ আহিব পাৰিবা তো ভিডিওটো আছিল ইমানে তোমালোকৰ ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু মোষ্ট ইম্পৰ্টেন্ট তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা